নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছোঁ এটা বিশেষ জেগা মানে গহপুৰ মাজমজিয়াৰ, য'ত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি অসমৰ সকলোৱে চিনি পায়। তেওঁলোকৰ মৃত্যু হৈছিল। স্বাধীনতা আন্দোলনত যোগদান কৰি তেওঁলোকে ব্ৰিটিছৰ গুলীক বুকু পাতি লৈছিল। সেই জেগাত উপস্থিত আছোঁ, গহপুৰ বৰপুখুৰীৰ পাৰত। আপোনালোকক এবাৰ দেখুৱাই লৈছোঁ। মোৰ লগত আছে মোৰ বন্ধু মাইনাদা আছে। আজি মই আপোনালোকক 1942 চনৰ যি স্বাধীনতা আন্দোলনত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে মৃত্যুবৰণ কৰিছিল, সেই জেগাৰ পৰা লাইভ আহিছোঁ। আপোনালোকক মূৰ্তিটো দেখাই আছোঁ। দেখা পাইছে, মোৰ পিছফালে আছে। তেনেহ'লে ভিডিঅ'টো চাওঁ আহক। এইটোৱে হৈছে সেইটো ব্ৰিটিছৰ যুগত ব্ৰিটিছৰ গুলীত বুকু পাতি লোৱা কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি। তেওঁলোকক সকলোৱে চিনি পায়, কিন্তু গহপুৰৰ সেই বৰপুখুৰী বা সেই জেগাকণ বা সেই থানাখন আপোনালোকে হয়তো বহুতে দেখা নাই। চ' মই আজি আপোনালোকক দেখুৱাইছোঁ। এইখনে হৈছে সেইখন থানা। দেখা পাইছে, এই পুৰণিকলীয়া ঘৰবোৰেই আজিকালিও আছে। ইমান এটা ঐতিহ্যমণ্ডিত জেগা, তথাপিও কোনো উন্নতি নাই। দেখিছে, পুৰণি টিং মামৰে ধৰিছে, অৱস্থা নাই এইখন থানাৰ। যিখন থানা অসমৰ ভিতৰত জাকত জিলিকা থানা হৈ থাকিব লাগিছিল, সেইখন থানাৰ অৱস্থা আপোনালোকে দেখিছে। লগতে আছে এইটো শিৱ মন্দিৰ। পুখুৰীটোৰ পৰিৱেশ দেখুৱাইছোঁ। খুব সুন্দৰ এটা পৰিৱেশ। মই মূৰ্তিটো দেখাম আগফালৰ পৰা, এবাৰ চাই লওক। এইখনেই হৈছে সেইখন থানা, য'ত ব্ৰিটিছৰ গুলীত অসমৰ কাৰণে কনকলতা বৰুৱাৰ মৃত্যুক বুকু পাতি ল'ব লগা হৈছিল। এইখন থানা চৰকাৰে কিয় চকু নিদিয়ে আমি নাজানো, কিন্তু এইখন থানা অসমৰ ভিতৰত জাকত জিলিকা থানা এখন হৈ থাকিব লাগিছিল আজিৰ দিনত। কিন্তু এয়া দেখিছে, সেই পুৰণিকলীয়া ঘৰবোৰেই, সৰু সৰু টিঙৰ মামৰে ধৰা টিঙৰ ঘৰবোৰেই। 20 ছেপ্টেম্বৰ 1942 চনৰ পৰা এইখিনিতে মই অসম চৰকাৰক অনুৰোধ জনাব বিচাৰোঁ, যাতে নাবামী ব্ৰহ্মপুত্ৰ বা তেনেকুৱা ডাঙৰ ডাঙৰ পইচা পাতি কোটি কোটি টকা খৰচ কৰি থকাতকৈ এনেকুৱা ধৰণৰ থানাসমূহ অলপ মেৰামতি কৰক। চাওক কি অৱস্থা, টিঙৰ অৱস্থাই নাই। নিশ্চয় পানী পৰি থাকে, ঘৰ দেখিলে গম পায়। এই পুৰণিকলীয়া ঘৰসমূহ, মই সকলো থানাৰ কথা কোৱা নাই, কিন্তু যেনেকুৱা ঐতিহ্যমণ্ডিত যিসমূহ থানাত কনকলতাৰ দৰে ব্যক্তিৰ মৃত্যু হৈছিল, তেনে জেগাসমূহ আপোনালোকে চকু দিয়ক। ঘৰসমূহ দেখা পাইছে কি অৱস্থা। এটা কি সুন্দৰ পৰিৱেশ। এই পৰিৱেশটোত যদি আপোনালোকে কিছু খৰচ কৰি বা অলপ জাকত জিলিকা কৰিব পাৰে, তেতিয়াহ'লে অসমৰ পাতত এই জেগাটোৰ নাম সদায় উজ্জ্বলিত হৈ থাকিব। অন্যথা এই ঘৰসমূহ দেখিছে, এইসমূহ ঘৰ আৰু 1 বছৰ 2 বছৰ পাছত জহি খহি যাব। এই অৱস্থাত থাকিলে কেতিয়াও এই জেগাখনৰ উন্নতি নহয়, এয়া সঁচা কথা। গতিকে অসম চৰকাৰক অনুৰোধ জনাওঁ, তেওঁলোকে এই জেগাসমূহ আহি এবাৰ চাওক নিজেই, অলপমান দিয়ক। আপোনালোকেতো বহুত টকা, বহুত জেগাত বহুত ডাঙৰ ডাঙৰ বিল্ডিং বনাই আছে, কিবা বনাই আছে। অলপ এই জেগাসমূহতো গুৰুত্ব দিয়ক। খালী কাগজে পত্ৰে কাম কৰি থাকিলে নহয়, অলপ মানুহৰ চকুত লগাকৈ কিছুমান কামো কৰিব লাগে। এইখন অসমত, যিখন অসমত ব্ৰিটিছৰ পৰা অসমক বচাবলৈ বহুতো কনকলতাৰ দৰে, মুকুন্দ কাকতিৰ দৰে বহুতো মানুহে ব্ৰিটিছৰ গুলীক বুকু পাতি মৃত্যুবৰণ কৰিলে, সেইখন অসমত আজি সোপা ধৰা হুলস্থুলত নিৰীহ জনতাক হত্যা কৰি থকা হৈছে। এয়া কি আইন? এয়া কি আইন? অসমৰ এয়াই কি আইন নেকি? এইখন অসমৰ মানুহে, মোৰ সন্দেহ কোনো দুষ্ট চক্ৰৰ কবলত পৰিছে এইখন অসম।
যাৰ কাৰণে মানুহবিলাকক কিছুমান ভুৱা কথা মাথাত সোমোৱাই দি পেলাই খেলি মেলি সৃষ্টি কৰাইছে, যাৰ ফলত অসমৰ ভিতৰত অসমীয়া মানুহৰ মাজতেই গণ্ডগোল লাগি গৈছে। তাৰ ফলত নিৰীহ জনতা, সাধাৰণ জনতা যিসকলে এইবিলাক একো বুজিয়ে নাপায়, তেওঁলোকে বিনা কাৰণত মৃত্যুবৰণ কৰিব লগা হৈছে। যোৱাকালি দেখা পালে দুজন ল'ৰাক মৰিয়াই হত্যা কৰিলে। এয়া কিয় হ'বলৈ পাইছে? এইখন অসমত এয়া কিয় হ'বলৈ পাইছে? আহক আমি ওলাই আহোঁ। অসমীয়া জনতা ওলাই আহিলে নিশ্চয় এই দুষ্ট চক্ৰৰ পৰা ৰক্ষা কৰিব পাৰিব অসমখনক। এই জেগাতেই কনকলতা বৰুৱাই, মুকুন্দ কাকতি এদিন মৃত্যুবৰণ কৰিছিল। আপোনালোকে দেখা পাইছে এইটো পুখুৰীৰ পাৰতেই। কিন্তু সেইখন অসমতে আজি কিয় এই হুলস্থুল? মোৰ পিছফালে আছে কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মূৰ্তিটো দেখিছে সকলোৱে। ভিডিঅ'টো বনোৱা মন নাছিল যদিও অসমত হৈ থকা খেলি মেলিসমূহ দেখি পেলাই ভিডিঅ'টো বনাব মন গ'ল। চ' ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।